সকলোকে নমস্কাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আচলতে এটা আখৰা আপোনালোকক দেখুৱাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আখৰা মানে ভাওনাৰ আখৰা নহয় ঠিক গায়ন বায়নৰ আখৰা আচলতে কথাটো হ'ল আজি প্ৰায় এমাহমান ধৰি এমাহ সম্পূৰ্ণ হৈছে আৰু এমাহমান ধৰি আমি গাঁৱৰ দুজনমান ল'ৰা সৰ্বমুঠ 12টা ল'ৰা দাদা ভাইটি এনেকৈ মিলি আছে মোৰ লগৰ গায়ন বায়ন শিকি আছিলোঁ গুৰুজনাৰ অপূৰ্ব সৃষ্টি খোল বাদ্য গায়ন বায়ন শিকি আছোঁ প্ৰধানকৈ আমি শিকিছোঁ শ্ৰদ্ধাৰ ছাৰ পংকজ শইকীয়া বৰবায়ন ছাৰৰ ওচৰত তাকেই এতিয়া আখৰা কিছুমান দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো বনাইছোঁ চাই থাকিব নামঘৰ মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় একদম কাষতে লাগি আছে দেখুৱাই থাকিম ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব ধন্যবাদ ৰাইজ এয়া ওলাইছোঁ আৰু জেকেট পিন্ধি ল'বলগীয়া অৱস্থা বিৰাট ঠাণ্ডা পৰিছে খোল ল'লোঁ লগত মোৰ ভাইটি এটা আছে নমস্কাৰ দেই এয়া ওলাইছোঁ দুইজন নামঘৰলৈ বাকীখিনি চাগে আহি পালেহিয়ে ব'লক এতিয়া নামঘৰৰ ফালে আগুৱাই যাওঁ এয়া নামঘৰ পালোহি এয়া আমাৰ নামঘৰ কমাৰগাঁও নামঘৰ চাৰিগাঁও কমাৰগাঁও ব'লক এতিয়া ভিতৰলৈ যাওঁ নামঘৰত এয়া ভাইটিখিনি আছে বজাই থাকে আৰু যেনিবা ইহঁতি আগতীয়াকৈ আহি এয়া নামঘৰ আহি পালোহি দুজনমান আহিছে গোটেইখিনি অহা নাই বজাই আছে দুজনমানে সকলো আহক দেখুৱাইছোঁ আপোনালোকক চাই থাকিব এয়া নামঘৰৰ পৰিৱেশ ৰাইজ যিহেতু সকলোখিনি আহি পোৱাহি নাই আমি বোলো অকণমান ভাওনাৰ গীত এনেকৈ তাল গুণগুণাওঁ সেইখিনি মোৰ সকলো ভাইটি দেই নমস্কাৰ দি দে নমস্কাৰ দেই এতিয়া ই গাব ইয়াৰ নাম ভাৰ্গৱ হয় তাৰপিছত ই গীত গাব আৰু মই খোল বজাম আমি সম্পূৰ্ণ নতুন হৈ আছোঁ বহুত ভুল ভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰি দিব কোনোবা এটা ভিডিঅ'টো কৰি দে শিকিহে আছোঁ তেনেকৈ মানে ভাওনা তেনেকৈ বহি পোৱা নাই কৰা নাই সেইকাৰণে আমাৰ ভুল হ'ব পাৰে এতিয়া যিহেতু আখৰা আৰম্ভ হোৱা নাই সেইকাৰণে এনেই অলপ গুণগুণাই আছোঁ এতিয়া ৰাইজ এই গায়ন বায়নৰ আখৰা কৰিবলৈ লৈছোঁ ছাৰ আচলতে আহি পোৱাহি নাই বিশেষ কাম এটাত বাহিৰলৈ গৈছে আৰু আজি আমাৰ ল'ৰাও কম আছে গোটেইখিনি আহি পোৱাহি নাই সেইকাৰণে দেখুৱাই আছোঁ চাই থাকক কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব আমাৰ সম্পূৰ্ণ আচলতে শেষ হোৱা নাই আমাৰ সম্পূৰ্ণ আচলতে শেষ হোৱা নাই সেইকাৰণে অলপ ভুল হ'ব পাৰে ক্ষমা কৰি দিব জয় ৰাম বোলা জয় হৰি বোলা জয় হৰি বোলা জয় ৰাম বোলা কবাৰ কুশলাৰ্থে বোলা জয় হৰি বোলা
গেপটো নলবি দেই লাষ্ট আগতে সেইখন কেনেকে আহিলে এতিয়া খিৰিকীৰ পিছত এইখনে আছিলে ৰাইজ দেখিলেই আমাৰ ভাইটিসকলে প্ৰেক্টিচ কৰি আছে ময়ো অলপ প্ৰেক্টিচ কৰিলোঁ আজি আচলতে ছাৰক চিনাকি কৰাই দিয়া কথা আছিলে কিন্তু ছাৰক চিনাকি কৰিবলৈ নহ'ল মানে তেওঁ এটা বিশেষ কামত শিৱসাগৰলৈ যাব লগা হ'ল সেইকাৰণে আহি নাপালেহি একো নাই আগন্তুক ভিডিঅ'ত মানে মই দেখুৱাই দিম ছাৰৰ লগত চিনাকি কৰাই দিম আমাৰ যিহেতু আমি শিকিহে আছোঁ সম্পূৰ্ণ শেষ হোৱা নাই বহা চাহিনী আৰু ঘোষালৈকে পাইছোঁগৈ আৰু নাচখিনি সম্পূৰ্ণ হোৱাগৈ নাই সেইখিনি হ'লে আমি গাঁৱৰ ৰাইজৰ আগত পৰিৱেশন কৰিব লাগিব এটা সামৰণি অনুষ্ঠান হ'ব তাতেই মানে সম্পূৰ্ণ ভিডিঅ' দিম আপোনালোকলৈ আগবঢ়াই দিম চাব আৰু আজি যদি তালখিনি বজোৱাত বা ভাওনা যিখিনি গীত গাইছিলোঁ সেইখিনি বজোৱাত যদি কিবা ভুল হৈছে আমাক একদম ক্ষমা কৰি দিবা আমাৰ কোনো অভিজ্ঞতা নাই এতিয়া নামঘৰৰ পৰা যিহেতু আমি ওলাই যোৱাই নাই বাহিৰৰ জগতখনৰ লগত হোৱাই নাই শিকিহে আছোঁ সেইকাৰণে ভুল হোৱাটো স্বাভাৱিক ক্ষমা কৰি দিব তাৰ বাবে আৰু ভিডিঅ'টো সামৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পালে অকণমান লাইক শ্বেয়াৰ কৰি পেলাই চেনেলটো আগুৱাই যোৱাত অকণমান সহায় কৰিব বুলি আশা ৰাখিলোঁ জয়তো ভাওনা সংস্কৃতি জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধন্যবাদ